নমস্কাৰ। পিয়াৰ প্ৰডাকশ্যনৰ বিশেষ অনুষ্ঠান শিল্পীৰ মনৰ কথা। এই অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানটিৰ আজিৰ অতিথি শিল্পী অসমৰ ভ্ৰাম্যমান থিয়েটাৰ জগতৰ মোহময়ী অভিনেত্ৰী পাপৰি ভূঞা। নুবুজা মানুহক বুজাব পাৰি, কিন্তু যিসকলে সকলো বুজিও নুবুজাৰ ভাও ধৰি থাকে তেওঁলোকক বুজাই একো লাভ নাই। মই তোমাক বুজাই ভাগৰি পৰিছো অভিজ্ঞ। পইচাৰ কাৰণে আমি ইহঁতৰ লগত কাম কৰি আছো যদিও এইবোৰ যে পাপ, এইবোৰ যে অপৰাধ, সেইটো আমি জনাটো দৰকাৰ। সেইবোৰ আৰু কিমান দিনলৈ চলি থাকিব বিক্ৰম? কিমান দিনলৈ এনেকৈ সহজ সৰল ছোৱালীবোৰক প্ৰেমৰ জাল পেলাই তুমি কিন্তু এনেকৈ আৰু আমি কিমান দিনলৈ জীয়াই থাকিম বিক্ৰম? এবাৰ আমাৰ কথাটো ভাবা। তুমি তোমাৰ আচল নামটো পাহৰি নাযাবা, নিজক পাহৰি নাযাবা, আৰু পাহৰি নাযাবা যে মই তোমাক ভাল পাওঁ। নমস্কাৰ, মই পাপৰি ভূঞা। মই এগৰাকী অভিনয় শিল্পী। আজি কিছুমান মনৰ কথা আপোনালোকৰ আগত ব্যক্ত কৰাৰ মানসেৰে এই ভিডিঅ'টো কৰা হৈছে। আমি সকলো জ্ঞাত যে এতিয়া সমগ্ৰ বিশ্বতে COVID-19 অৰ্থাৎ কৰোণা মহামাৰীয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অসমৰ পৰিস্থিতি আজি কিছুদিনৰ আগলৈকে অকণমান শোচনীয় হৈ আছিল যদিও বৰ্তমান অসমৰ পৰিস্থিতি খুবেই বেয়া। এই বেয়া সময়খিনিত আশা কৰিছোঁ আপোনালোক খুব সাৱধানে আছে। এনেকুৱা এটা জটিল সময়ত আমাৰ হিয়াৰ আমঠু ভ্ৰাম্যমান থিয়েটাৰৰ 2020-21 নাট্যবৰ্ষটি এক অনিশ্চয়তাৰ মাজত আছে। কি হ'ব? আচলতে এই সময়খিনিত আমি থিয়েটাৰৰ আখৰা গৃহত আখৰা কৰি থকাত ব্যস্ত হৈ থাকিলোহেঁতেন, কিন্তু নিয়তিৰ খেলা যে আমি এতিয়া এটা ঘৰৰ ভিতৰত, এটা কোঠালিৰ ভিতৰত নিজকে আবদ্ধ কৰি ৰাখিবলগীয়া হৈছে। উপায় নাই, আমি পৰিস্থিতিৰ লগত মোকাবিলা কৰি আমি চলিব লাগিব। তথাপিও মই আশাবাদী যে অতি সোনকালে পৰিস্থিতি ভাললৈ আহিব। অকণমান পলমকৈ হ'লেও থিয়েটাৰ হ'ব, আমি নাটক কৰিম। কিন্তু যদিহে থিয়েটাৰ নহয় তেতিয়া কি হ'ব? কি কৰি খাম আমি? কেনেকৈ চলিম? শ শ শিল্পী কলা কুশলীয়ে কেনেকৈ এই বছৰটো পাৰ কৰিব? এই সমস্যাসমূহৰ কিবা সমাধান ওলাবনে? মই মোৰ কথা ক'ব বিচাৰিছোঁ যে এতিয়া যদি এটা বছৰ থিয়েটাৰ নহয় তেনেহ'লে মই কিবাকৈ পাৰ কৰিম। যথেষ্ট কষ্ট হ'ব, বহুতো সমস্যাৰ সন্মুখীন হ'ম, কিন্তু বছৰটো কিবাকৈ পাৰ কৰিম। কিয়নো মোৰ ওপৰত এটা পৰিয়াল নিৰ্ভৰশীল নহয়, মই কাৰোবাক ভৰণ পোষণ দিবলগীয়া নহয়। গতিকে পাৰ কৰিম এটা বছৰ। কিন্তু মই সেইসকল ব্যক্তিৰ কথা ক'ব বিচাৰিছোঁ যিসকল লোকে কেৱল ভ্ৰাম্যমান থিয়েটাৰতে কাম কৰি 10-15টা বছৰ বা 20-25টা বছৰ তেওঁলোকৰ পৰিয়াল পোহপাল দি আহিছে, তেওঁলোকে জীৱন অতিবাহিত কৰি আহিছে। তেওঁলোকে কি কৰিব? তেওঁলোকে পটককৈ কিবা কাম কৰিবও নোৱাৰে, বেলেগ কাম কৰিবও নোৱাৰে। তেওঁলোকে কি কৰিব? কেনেকৈ চলিব? আমাৰ লগতে কিন্তু প্ৰযোজকসকলো সমানে বিপদৰ সন্মুখীন হ'ব। কিয়নো যিসকল প্ৰযোজকে কেৱল ভ্ৰাম্যমানৰ ওপৰতে নিৰ্ভৰ কৰি 150জন মানুহক দৰমহা দিয়াৰ উপৰিও নিজৰ পৰিয়াল পোহপাল দি আহিছে, তেওঁলোকো আমাৰ সমানেই সমস্যাৰ সন্মুখীন হ'ব। এই সমস্যাসমূহৰ লগত যুঁজিবলৈ যাওঁতে প্ৰায় সংখ্যক লোকে উপাৰ্জনৰ পথটো সলনি কৰিবলৈ বাধ্য হ'ব। পথটো সলাই দিয়াৰ লগে লগে 80% মানুহ কিন্তু আকৌ ভ্ৰাম্যমান থিয়েটাৰলৈ উভতি নাহিব, যাৰ ফলত মানুহৰ অভাৱত ভ্ৰাম্যমান থিয়েটাৰ হয়তো চিৰদিনৰ কাৰণে বন্ধ হৈ যোৱাৰ সম্ভাৱনাও থাকিব, যিটো মই কল্পনাও কৰিব নোৱাৰোঁ। ভ্ৰাম্যমান থিয়েটাৰৰ ওপৰত মোৰ যিখিনি আশা, মোৰ যিখিনি সপোন আছিল, COVID-19 এটা স্পীড ব্ৰেকাৰৰ দৰে হৈ ৰ'ব। সেয়েহে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে অতি সোনকালে ভাল দিন ঘূৰি আহক, সকলোৱে স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই পাওক। ভ্ৰাম্যমান থিয়েটাৰ যদি নোহোৱা হৈ যায় তেনেহ'লে ক্ষতি কেৱল এই উদ্যোগটিৰে নহয়, এই উদ্যোগটিৰ লগত জড়িত হৈ থকা লোকসকলৰে নহয়, সমানে কিন্তু প্ৰভাৱ পৰিব আমাৰ সমাজখনতো। কিয়নো আহ্বায়ক সমিতিসমূহে কেৱল চৰকাৰৰ ওপৰতে নিৰ্ভৰশীল হৈ নাথাকি বহুতো অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিছে। যেনে ধৰক স্কুল, কলেজ, লাইব্ৰেৰী, মন্দিৰ, মছজিদ, নামঘৰ, কৃষ্টি সংঘ ইত্যাদি ইত্যাদি। মুঠৰ ওপৰত ভ্ৰাম্যমান থিয়েটাৰ সমাজৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে।
সেয়েহে মই চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁলোকে কিছুমান নীতি নিয়ম বান্ধি দি, যেনে ধৰক চেনিটাইজেশ্যন মেচিন ৰাখিব পাৰে প্ৰৱেশদ্বাৰত, তাৰপিছত 50% দৰ্শকেৰে সামাজিক দূৰত্ব বজাই ৰাখি তেনেকৈও যদি নাট পৰিৱেশন কৰিব পাৰি, সেই বিষয়ে তেওঁলোকে অতি সোনকালে যেন তেওঁলোকে চিন্তা চৰ্চা কৰে, মই অনুৰোধ জনাইছোঁ। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, সমাজলৈ চৰকাৰৰ যিমানখিনি অৱদান তাৰ সমপৰ্যায়ভাৱে ভ্ৰাম্যমাণ থিয়েটাৰৰ কিন্তু সমাজলৈ যথেষ্ট অৱদান আছে। তাৰ লগতে চৰকাৰে নতুন নতুন আঁচনি তৈয়াৰ কৰিয়েই থাকে। মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ শিল্পী কলা কুশলীসকলক অন্তৰ্ভুক্ত কৰি তেওঁলোকে কিছুমান আঁচনি প্ৰস্তুত কৰিব পাৰে নেকি? কাৰণ জীৱনৰ সেই সময়খিনিত আমাৰ শিল্পীসকলৰ বহুতো দুৰ্দশা দেখিবলৈ পোৱা যায়, বহুত সমস্যাত পৰে। সেয়েহে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁলোকে এই বিষয়েও কিছু চিন্তা চৰ্চা কৰি চায়। শেষত অতি সোনকালে ভাল দিন ঘূৰি অহাৰ আশাৰে ধন্যবাদ। জয়টো ভ্ৰাম্যমাণ থিয়েটাৰ।